নমস্কাৰ। আজি আমাৰ নতুন চেনেলৰ বহুত দিন ভিডিঅ' দিব পৰা নাই, আপোনালোকে বেয়া নাপাব। আৰু আমাৰ এটা মোবাইলটো ইছ্যু হৈ আছিল, মানে মোবাইলটো বেয়া হৈ আছিল, সেইটো কাৰণে আপোনালোকক এতিয়া ভিডিঅ' দিব পৰা নাই। আজি কালি দেওবাৰ আছিল, ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কালি বৰষুণ, সেইটো কাৰণে বনাব নোৱাৰিলোঁ। আজি সোমবাৰ, আপোনালোকক আগবঢ়াই দিম ভিডিঅ'টো, আপোনালোকে চাব। আৰম্ভ কৰিব লৈছোঁ। আজি খেলটো হৈছে কুইজ। আৰু এইখিনিতে কথা এটা কওঁ, যদি আপোনালোকে প্ৰথমবাৰ চাইছে চেষ্টা কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। যেতিয়া আমি ভিডিঅ'বোৰ দি থাকোঁ আপোনালোক সন্মুখতে পাব আৰু দেখা পাব ভিডিঅ'বোৰ। এতিয়া আজি কুইজ খেল পাতিম। এতিয়া কুইজত এটা প্ৰশ্ন সুধিম, যদি প্ৰশ্নটো উত্তৰ দিব নোৱাৰে আপোনালোকৰ কমেণ্ট বক্সত মই কমেণ্ট কৰিব জনাম, আপোনালোকে কমেণ্ট কৰি দিব। এতিয়া লাইনে যোৱা এটা এবাৰ প্ৰথম প্ৰশ্ন, আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? পিছত যোৱা। এছিয়া, প্ৰশান্ত মহাসাগৰ। ইয়েছ। এবাৰ 2 নম্বৰ প্ৰশ্ন, কান্দি শুনিবা হা। সৌৰজগতৰ কেইটা গ্ৰহ আছে? পিছত যোৱা। প্ৰশ্নটো মনত আছে? সৌৰজগতৰ কেইটা গ্ৰহ আছে? হোৱা নাই। পিছত যোৱা। হোৱা নাই। হোৱা নাই। হোৱা নাই। ইয়েছ। লৈ লোৱা এটা। সেইটো বেলেগৰ কথা নুশুনিবা, তোমাৰ মগজুৱে যি কয় সেইটো ক'বা। তোমালোকে অলৰেডি পাইছা সৌৰজগতৰ গ্ৰহ কেইটা? 8টা হৈছে। এতিয়া প্ৰশ্ন হ'ল, সৌৰজগতৰ 8টা গ্ৰহ, আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? ইয়েছ। লোৱা এটা লোৱা। কেনেকুৱা লাগিল? সুন্দৰ। যদি প্ৰথমবাৰ ভিডিঅ'টো চাইছে চেষ্টা কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি ল'ব। যেতিয়া আমি ভিডিঅ'বোৰ দিছোঁ আপোনালোকৰ সন্মুখতে পাব, চাব পাৰিব। আৰু ভিডিঅ'বোৰ ভাল লাগিলে কি কৰিব লাগিব? সুন্দৰ। আজি ভিডিঅ' চাই কেনেকুৱা লাগিল লাইক এটা আৰু কমেণ্ট বক্সত জনাই দিব কেনেকুৱা লাগিল। আৰু কথা এটা কওঁ, আপোনালোকৰ মুখে মুখে থকা এটি কি চেনেল? সুন্দৰ। আৰু আজিলৈ